নমস্কাৰ প্ৰিয় দৰ্শক মই আজি আকৌ আহি উপস্থিত হৈছোঁ ৰাজমুকুট থিয়েটাৰৰ এয়া মঞ্চস্থলীত আজি তেওঁলোকে নাট মঞ্চস্থ কৰিব ওলোৱা নাটখনৰ নাম হৈছে বিৰিখৰ বিৰিণা আৰু সেইখন নাটৰ সম্পৰ্কে আমি কলা কৌশলীৰ লগত আজি আলোচনা কৰিম আৰু লগতে আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা হয় সবিশেষ জানিবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা হয় আৰু কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' বিচাৰে হয় শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম অবিহনে আমাৰ চেনেল কেতিয়াও আগ নাবাঢ়ে ধুনীয়া ধুনীয়া ভিডিঅ'ছ চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আছামিজ ট্ৰেভেলাৰ 365 এয়া হৈছে ৰাজমুকুট থিয়েটাৰৰ গ্ৰীণ ৰুমৰ দৃশ্য ইয়াৰ লগত জড়িত কলা কৌশলী আৰু অভিনেতা অভিনেত্ৰীসকলে এতিয়া মেকআপ লোৱাত ব্যস্ত আছে আমি দুজন মানুহৰ পৰা মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম প্ৰাঞ্জিত চিনি পায় ইউটিউব আছে চেনেল বহুতে এতিয়া চিনি পায় প্ৰাঞ্জিতক নমস্কাৰ প্ৰাঞ্জিত কি ক'বা এই মুহূৰ্তত 2 বছৰৰ বিৰতিৰ পিছত এয়া ভ্ৰাম্যমান এনেকৈ উজ্জীৱিত হৈ উঠিছে ভাল লাগিছে বহুত ভাল লাগিছে আমি ভবা নাছিলোঁ এনেকুৱা এটা দিন আকৌ এবাৰ ঘূৰাই পাম বুলি তো নথৈ আনন্দিত কি ক'ম মানে ভাষা নাই ক'ব মানে সঁচাকৈ বহুত ভাল লাগিছে 2 বছৰৰ মূৰত মানে গোটেই লগৰকেইটাক লগ পাইছোঁ এনেকুৱা দিন পাম বুলি কেতিয়াও ভবা নাছিলোঁ ভাবিছিলোঁ ভ্ৰাম্যমানটো চেঞ্জ মানে একেবাৰে নাইকিয়া হ'ব বুলি ভাবিছিলোঁ যে এতিয়া এনেকৈ চলি আছোঁ ধন্যবাদ তোমালোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আগুৱাই যোৱা আৰু তোমাৰ চেনেলটো আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিম আৰু ডেছক্ৰিপশ্যনত মই দি দিম তোমাৰ লিংক ঠিক আছে মোৰ চেনেল ছাপোৰ্ট কৰক জোনাকৰ পোহৰ আছাম বুলি মাৰিলে পাব আৰু দাদাৰ লগত চিনাকি হ'লোঁ যোৱাকালি দাদাই মোৰ ভিডিঅ' চাই মোৰ দাদাৰ ভিডিঅ' চাওঁ তো আপোনালোকেও চাব জোনাকৰ পোহৰ আছাম দাদাই লিংকটো দি দিব ডিছক্ৰিপশ্যনত দাদাৰ চেনেলটো চাব সকলোৱে দাদাক আশীৰ্বাদ কৰিব যাতে দাদা আগুৱাই যায় আপোনালোক এনেকুৱা ধুনীয়া ভিডিঅ'বোৰ দাদাই দি থাকিব এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলৈ ধন্যবাদ এয়া হৈছে বিৰিখৰ বিৰিণা নাটখনৰ কিছু দৃশ্যাংশ কিন্তু আপোনালোকক মই সংলাপসমূহ শুনাৰ পৰা কিছু বিৰত থাকিব লগা হ'ল কিয়নো নাট্যকাৰ ৰাজদীপে সংলাপবোৰ শুনাবলৈ আমাক মানা কৰিছে কিয়নো তেনেকুৱা কৰিলে হয়তো মানুহৰ নাটখনৰ প্ৰতি উৎসুকতা কমি যাব পাৰে কিন্তু আপোনালোকক মই ইয়াৰ দৃশ্যসমূহ দেখাই যাম আপোনালোকে সহজে অনুমান কৰিব পাৰিব কিমান ধুনীয়া এক্টিং হৈছে এয়া হৈছে চেকুৰি গানটিৰ কিছু দৃশ্যাংশ এই গানটি ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু উৎপল দাসৰ সুন্দৰ অভিনয় হৈছে আৰু লগতে দেৱশ্ৰী গগৈ বহুত বলিষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে আৰু আপোনালোকে এই নাটখন চাব আপোনালোকৰ যথেষ্ট ভাল লাগিব আৰু আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব এই নাটখন আপোনালোকে কেনেকুৱা পাইছে আৰু আপোনালোকক এনেকুৱা ভিডিঅ' আগলৈকে দি যাম আৰু বাকীবোৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় সংলাপ শুনিবলৈ পাৰিব আৰু নাটৰ দৃশ্যাংশ আমি প্ৰযোজক বা নাট্যকাৰৰ পৰা অনুমতি লৈ আমি ভিডিঅ'বোৰ বনাই আছোঁ আপোনালোকে আগলৈকে চাই থাকিব আৰু উৎপল দাসৰ সমানে দেৱশ্ৰী গগৈও সুন্দৰ নৃত্যৰ প্ৰদৰ্শন কৰিছে আপোনালোকে এই দৃশ্যসমূহ চাই সহজে অনুমান কৰিব পাৰিব আপোনালোকক খুবেই ভাল লাগিব এয়া হৈছে ফাইটৰ দৃশ্য আপোনালোকে চাওক কি দুৰ্দান্ত প্ৰদৰ্শন কৰিছে উৎপল দাসে আৰু লগতে তেওঁৰ সহশিল্পীসকলৰো এক্টিং সহজে আপোনালোকে ধৰিব পাৰিছে কিমান উচ্চ মানদণ্ডৰ হৈছে তো আপোনালোকে এইবোৰ ভিডিঅ' চাব আৰু আপোনালোকে কমেণ্ট কৰি জনাব সুন্দৰ অভিনয় এনেকুৱা ভিডিঅ' আপোনালোকক আগলৈকে আগবঢ়াই থাকিম আৰু আমি একচুৱেলি প্ৰযোজকৰ অনুমতিতহে আমি বনাওঁ এয়া চাওক আমি আপোনাৰ বেক ছাইডৰ দৃশ্য দেখাইছোঁ যে আপোনালোকে সন্মুখৰ পৰা দেখে কিন্তু পিছফালে কেনেকুৱা হয় কি হয় আপোনালোকে গম নাপায় তো আমি দেখাই আছোঁ বেক ছাইডৰ পৰা এনেকুৱা এটা দৃশ্য হয় তো এনেকৈ নাটবিলাক মঞ্চস্থ কৰা হয় এয়া বেক ছাইডৰ দৃশ্য আপোনালোকে ভাবিলে আচৰিত হ'ব আৰু এইখন মঞ্চ যোৱাৰ লগে লগে আকৌ এখন বেলেগ ইয়াৰ ছেটআপটো চেঞ্জ কৰি দিয়া হয় তো এনেকুৱা ধৰণে হয় এয়াই আছিল আজিৰ নাটখনৰ সমগ্ৰ পৰিৱেশ কিছু দেখালোঁ দৃশ্যাংশ আৰু আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে আন যি নাটবিলাক আছে আপোনালোকক আগলৈকে দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাই থাকিব তো আজিলৈ এৰিছোঁ নমস্কাৰ ধন্যবাদ